কলকাছিয়াত এনআৰচি আপত্তিৰ শুনানিক কেন্দ্ৰ কৰি অযথা ৰাইজক হাৰাশাস্তি ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া শুনানিত উপস্থিত নাই এজনো আপত্তিকাৰীক প্ৰত্যাহ্বান অভিযুক্ত ভুক্তভোগী ৰাইজৰ সোমবাৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে এনআৰচিৰ আপত্তিৰ ওপৰত শুনানি গ্ৰহণ কলকাছিয়া ৰাজচক্ৰৰ অধীনত বিভিন্ন প্ৰান্তত ইয়াৰ অংশবিশেষ চলি আছে শুনানিৰ কাম কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এই যে বহু দূৰৰ পৰা অহা অভিযুক্ত ভুক্তভোগী শ পুৰুষ মহিলা ল'ৰা ছোৱালী গৰ্ভৱতী মহিলাসকল আপত্তিৰ শুনানিত অশেষ কষ্ট কৰি উপস্থিত হৈছে যদিও উপস্থিত নাই এজনো আপত্তিকাৰী এনআৰচিৰ যিটো হিয়াৰিং আৰম্ভ হ'ল আমি ইমান ভালপোৱাৰ পৰা আহিছোঁ গাড়ী ভাড়া কৰি কেঁচুৱা লয় মোৰ বিৰুদ্ধে যিজন অবজেকশ্যন কৰিছে কিয় এই কেছত কিয় উপস্থিত তাৰমানে আল্টিমেটলি আমাক কি কৰিছে তাৰমানে হাৰাশাস্তি কৰিছে আৰু আমি অৰ্থৰ আমাৰ ক্ষতি কৰিছে ইয়াৰ বাবে এটা ভাল ব্যৱস্থা হ'লে আমি আৰু মানুহজন আমি চিনাকি হ'লে খুব ভাল পালোঁ হয় তেওঁক এটা ধন্যবাদ দিলোঁ হয় যে মই ভুৱনেশ্বৰ ৰয়ৰ ল'ৰা হয়নে নহয় এই কথাটো তেওঁ প্ৰমাণ কৰি দিব ইফালে অভিযুক্ত ভুক্তভোগীসকল শুনানি কেন্দ্ৰত যথাসময়ত উপস্থিত হোৱা স্বত্তেও আপত্তিকাৰীৰ উপস্থিতিৰ আশাত 2টা বজালৈকে অপেক্ষা কৰি শুনানি গ্ৰহণ আৰম্ভ কৰিলে একাংশ অফিচাৰে কিন্তু নাহিল কোনো এজন আপত্তিকাৰী অযথা হাৰাশাস্তিৰ সন্মুখীন হোৱা ভুক্তভোগীসকলে আপত্তিকাৰীক প্ৰত্যাহ্বান জনাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ইমান অৰ্থক্ষতি হৈছে ৰাইজে ইমান হাৰাশাস্তি খাইছে যদি আপোনালোকৰ সহতাপ আছিল তেতিয়া আপোনালোকে ইয়াত উপস্থিত হ'ব লাগিছিল কমপ্লেইন কৰিব লাগিছিল আৰু যদি নোৱাৰে তেনেহ'লে চৰকাৰে এইটো কি ব্যৱস্থা কৰিব ইয়াৰ এটা উচিত ব্যৱস্থা কৰক কলকাছিয়াৰ পৰা মফিদুল ইছলাম আসাম টক্স